নমস্কাৰ বন্ধুসকল, মই কবিতা আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভাবিছোঁ অলপ শিৱসাগৰ টাউনৰ পৰা আহোঁ, মানে অলপ দৰকাৰো আছে সেইটো কাৰণে, আৰু ভাবিলোঁ লগতে আপোনালোকক যদি আমাৰ শিৱসাগৰ টাউনখন দেখাব পাৰোঁ খুবেই ভাল হয় নহয়নে? সেইকাৰণে মই আজি মোৰ ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। আৰু যিহেতু এতিয়া এটা বহুত বেয়া সময় চলি আছে, এইটো সময়ত ওলাই যোৱাটো উচিত নহয়। বিশেষ দৰকাৰ নাথাকিলে কিন্তু আপোনালোকো ওলাই নাযাব দেই। আৰু ওলাই যাওঁতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ খুবেই দৰকাৰী। যেতিয়া আপোনালোকো বাহিৰত ওলাই যায় এইকেইটা বস্তু কিন্তু ল'বলৈ নাপাহৰিব। তেন্তে এতিয়া আমাৰ ঘৰৰ পৰা শিৱসাগৰ টাউন অভিমুখে যাত্ৰা কৰোঁ। আহি গুণ 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 মিঠা মাত দেখিলে কলিজা পৰে ঐ খাত। 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত। বনৰে মধুবিৰিঙে গাত। পিছলি যায় তুমেৰি হিতু খুহুৰি কানলৈ বৈ প্ৰেমতে হাতুৰি ৰুঞ্জুন ৰুঞ্জুন উঠত হাঁহি গুণ 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 মিঠা মাত দেখিলে কলিজা পৰে ঐ খাত। 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত। এয়া আমি এতিয়া সেই শিৱসাগৰ পুখুৰীৰ পাৰ পালোহি, আৰু পুখুৰীৰ পাৰতেই সেয়া শিৱ মন্দিৰ জনা। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া, চাৰিওকাষে সেউজীয়া গছ। এই শিৱপুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত তেওঁ দ্বিতীয়গৰাকী কুঁৱৰীয়ে ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ এই বিশাল পুখুৰীটো খন্দোৱা আৰম্ভ কৰিছিল। আৰু ইয়াৰ সম্পূৰ্ণ মাটিকালি হৈছে 196 পুৰা 2 বিঘা 2 লোচা। আৰু এই পুখুৰীটো আয়তাকাৰৰ আৰু ইয়াৰ গভীৰতা 20 কিউব। আহি এয়া শিৱসাগৰ পুখুৰীৰ ঠিক পাৰতে অৱস্থিত এয়া আমাৰ শিৱদৌল জনা। এই শিৱদৌল জনাও স্বৰ্গদেউ শিৱসিংহই তেওঁ প্ৰথম কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰ বিবাহিতা ভগ্নী দ্ৰৌপদীক বিবাহ কৰাইছিল, আৰু সেই দ্ৰৌপদীক অম্বিকাগিৰি নাম দি বৰৰজা পাতিছিল। এই কুঁৱৰীগৰাকীৰ নিৰ্দেশ মৰ্মে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীসহ এই শিৱদৌল জনা স্থাপন কৰা হৈছিল। শিৱদৌলৰ প্ৰাংগণত দেৱীদৌল আৰু বিষ্ণুদৌলো আছে। এই কথাখিনি মই নিজেই যিমানখিনিলৈকে জানো আপোনালোকক মাত্ৰ থুলমূল এটা আভাস দিবহে চেষ্টা কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা হৰি শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি
জয় জয় ৰাম জয় শ্ৰী ঘৰমুৱা পক্ষীৰ দৰে ঘৰৰ দিশে বাট লৈছোঁ আৰু আপোনালোকক শিৱদৌল জনা আৰু শিৱসাগৰ পুখুৰী মাথো অলপ অংশ দেখাবলৈ চেষ্টা কৰিলোঁ। যিহেতু পৰিৱেশ পৰিস্থিতি খুবেই অসুস্থ হৈ আছে, সেইবাবে আপোনালোকক ওচৰৰ পৰা বা বিতংভাৱে মই দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কিন্তু যেতিয়া পৰিৱেশ পৰিস্থিতি সুস্থ হৈ উঠিব, আপোনালোকৰ বাবে পুনৰবাৰ মই মোৰ আপোন ঠাইখন দেখুৱাব চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইমানখিনিয়ে আছিল। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। ৰুণজুন ৰুণজুন উঠত হাঁহি গুণগুণ গুণগুণ মিঠা মাত দেখিলে কলিজা পৰে ঐ খাত। 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত। চুকা চুকা চকু দেহতে পিছলি যায় ইটো এৰি সিটো খুহুৰি কাণলৈ বৈ প্ৰেমতে সাঁতুৰি ৰুণজুন ৰুণজুন উঠত